Hello everybody. So আজিৰ পৰা আমি শুরু কৰিব গৈ আছো narration যাক আমি ডাইরেক্ট এন্ড ইনডাইরেক্ট স্পিচ বুলিও কওঁ সো এই সিরিজটো এই ভিডিওৰ গোটেইখিনি সিরিজ যোনটো হ'ব এটো চোৱাৰ আগতে ইয়াত মই এটা বস্তু কৈ দিব বিচাৰিছো এটো কি যে আমি যদি টেন্সৰ কথা পঢ়া নাই টেন্সৰ কথা নাজানো এই ভিডিওটো নুচোৱাটোৱে বেছি ভাল হ'ব বুলি ভাবো বিকজ আমি এই গোটেইখিনি narrationৰ টপিকটো বুজিবলৈ আমি টেন্স জানিব লাগিব বহুত বেছি দৰকাৰী এনিৱে মই এজিউম কৰি লৈছো মই এটো ভাবি লৈছো যে জুনে জুনে এই ভিডিওটো চাই আছে হেতে টেন্স জানে এনিৱে কি হয় ডাইৰেক্ট স্পিচ আৰু কি হয় ইনডাইৰেক্ট স্পিচ এটো আমি বুজি লওঁ ইয়াতে মই উদাহৰণ এটা লৈছো Ram said Hari is an ideal boy Ram said Hari is an ideal boy. আৰু এটা লৈছো Ram said that Hari was an ideal boy. এই প্ৰথমটো সেন্টেন্স আৰু দ্বিতীয়টো সেন্টেন্সত আমি কেটামান ডিফাৰেন্সেস দেখি পাইছো হয় না যে ওপৰৰ যোনটো সেন্টেন্স আছে ওপৰৰ যোনটো বাক্যটো তাত আমি কিছুমান ইনভাৰ্টেড কমাস দেখিছো এটো ইনভাৰ্টেড কমা কেটামান দেখিছো কিন্তু আমি এই তলৰ সেন্টেন্সটো তলৰ বাক্যটোত আমি ইনভাৰ্টেড কমাস নাই দেখা এটা যেহেতু মই জানো যে হেকানে মই ওপৰৰ সেন্টেন্সটো ডাইৰেক্ট স্পিচত আছে বুলি কম আৰু তলৰ সেন্টেন্সটো ইনডাইৰেক্ট স্পিচত আছে বুলি কম এটা কি হয় ডাইৰেক্ট স্পিচ আৰু কি হয় ইনডাইৰেক্ট স্পিচ এটো প্ৰথমতে বুজি লওঁ আমি ফাৰ্স্ট উদাহৰণটো যদি লওঁ ফাৰ্স্ট উদাহৰণটো ইয়া লৈছো Ram said that Hari was an ideal boy sorry প্ৰথমটো উদাহৰণটো কি আছিল Ram said Hari is an ideal boy এই সেন্টেন্সটো আছিল আমাৰ প্ৰথমতে Ram said Hari is an ideal boy এই সেন্টেন্সটো আমি কি দেখিছো ইয়া তলত মই বাক্য এটা লিখিছো এটো পঢ়িলো here we give the exact words used by the speaker this is called direct speech or narration আমি যিকোনো এটা সেন্টেন্সক ডাইৰেক্ট স্পিচৰ আছে বুলি তেতিয়া কম যেতিয়া আমি এই সেন্টেন্সৰ যোনটো স্পিকাৰটোৱে যোন মানুহজনে কথাটো কৈছে বক্তাজনে যি কথা কৈছে এই কথাটোক যদি মই এক্স্যাক্টলি সেই শব্দখিনি সেই ওয়াৰ্ডছখিনি যদি ইয়া লিখি দিও ইয়াত চোৱা Ram said Hari is an ideal boy ৰামে কি কৈছে যে Hari is an ideal boy এই স্পিকাৰ এই কেছটো আমাৰ এই বাক্যটোত স্পিকাৰটো কোনটো হয় আমাৰ যোনটো স্পিকাৰটো হৈছে Ram আমাৰ স্পিকাৰ মানে বক্তাজন সো ৰামে যি কথা ক'লে এই গুটে এক্স্যাক্টলি এই শব্দখিনি মই ইয়াত যেহেতু লিখি দিছো Hari is an ideal boy এই শব্দটো এক্স্যাক্টলি মই যেতিয়া লিখি দিছো এনেকুৱা বাক্যবোৰক আমি কি বুলি কম ডাইৰেক্ট স্পিচত আছে বুলি কম ঠিক আছে সো হেকানে মই ইয়া লিখিছো we give the exact words used by the speaker this is called direct speech or narration ইয়াকে আমি ডাইৰেক্ট স্পিচ বা ডাইৰেক্ট narration বুলি কওঁ ঠিক আছে নেক্সট সেন্টেন্স টু লৈ যাও Ram said that Hari was an ideal boy এইটো আছিল আমাৰ সেকেন্ড সেন্টেন্স এই সেকেন্ড সেন্টেন্সটোত মই কি কৰিছো here we do not give the exact words of the speaker but give only the substance of what he said this is called indirect speech so দ্বিতীয়টো সেন্টেন্সটোত আমি কি দেখিলো এই যোনটো সেকেন্ড সেন্টেন্স আছে এই সেকেন্ড সেন্টেন্সটোত আমি কি দেখিলো যে এই প্ৰথমটো সেন্টেন্সত ৰামে যি কথা কৈছিলে সেই কথাটোকে মই ইয়াত কি কৰিছো একদম হি যি কথা কৈছিলে সেই শব্দখিনি ব্যৱহাৰ নকৰাকে মই তাৰ ৰামৰ কোৱা কথাটোকে আকৌ এবাৰ ইনডাইৰেক্টলি বুজাই দিছো বা মই সাবস্টেন্সটো কৈ দিছো সো এনেকুৱা এটা বাক্যক আমি কি বুলি কম ইনডাইৰেক্ট স্পিচ বুলি কম ক্লিয়াৰ হৈছে নে আকৌ এবাৰ মই কৈ দিছো যে ডাইৰেক্ট মানে কি হয় ডাইৰেক্ট মানে হৈছে আমি যিকোনো এটা বাক্যত বক্তাজনে স্পিকাৰজনে যি কথা ক'লে সেই কথাবোৰৰ গোটেই শব্দখিনি ওয়াৰ্ডছবোৰক যদি এক্স্যাক্টলি কৈ দিও কি ক'লে তেতিয়া আমি এই বাক্যটোক ডাইৰেক্ট স্পিচ বুলি কম আৰু
এনেকুৱা বাক্য য'ত নেকি বক্তাজনৰ মই একজেক্ট শব্দখিনি নাই কোৱা কিন্তু বক্তাজনে যি ক'লে সেই কথাটোকে মই ক'ম কিন্তু একজেক্টলি মই শব্দখিনি ব্যৱহাৰ নকৰিম যোনটো স্পিকাৰ বা বক্তাজনে ব্যৱহাৰ কৰিছিলে তেনেকুৱা ধৰণৰ বাক্যক আমি কি বুলি ক'ম ইনডাইৰেক্ট স্পিচ বুলি ক'ম ক্লিয়াৰ হ'ল বহুত সিম্পল আছিলে এতিয়া এতিয়া কি হয় এতিয়া ইয়াতে কিছুমান ৰুলছ আছে ঠিক আছে এই ৰুলছখিনি আমি জানিব লাগিব আমি যিকোনো এটা বাক্য যদি আমাক ডাইৰেক্ট স্পিচত দিয়া আছে সেই বাক্যটোক যদি আমি ইনডাইৰেক্ট স্পিচত লিখিব বিচাৰো তেতিয়াহ'লে আমি কি কৰিব লাগিব কেইটামান নিয়ম নীতি জানিব লাগিব কাৰণ ইয়াত আমি বহুতখিনি চেঞ্জ দেখিছোঁ বহুতখিনি চেঞ্জ হৈছে দুটা সেন্টেন্সটোত চোৱা প্ৰথমটো সেন্টেন্সটোত আমি ইনভাৰ্টেড কমাস দেখিছোঁ এই উল্টা কমা দেখিছোঁ এই ওপৰ ফালে যে দুটা কমা লগাই দিছোঁ এনেকুৱা দেখিছোঁ কিন্তু দ্বিতীয়টো সেন্টেন্সটোত আমি সেইবোৰ নাই দেখা আৰু আমি এইটোও দেখিছোঁ যে প্ৰথমটো সেন্টেন্সটো যি টেন্স আছিলে এইটো আমাৰ প্ৰেজেন্ট টেন্স আছিলে কিন্তু আমি দ্বিতীয়টো সেন্টেন্সটোত আমি কি দেখিছোঁ যে বাক্যটোৰ টেন্সটো পাষ্ট টেন্স হৈ আছেগে হয় নাই তো আমি ইয়াত বহুতখিনি চেঞ্জেছ দেখিছোঁ বহুতখিনি পাৰ্থক্য দেখিছোঁ আৰু আমি ইয়াত কি দেখিছোঁ যে এই টুকুৰা এইডোখৰ বাক্যটো আৰু এইডোখৰ বাক্যটোক সংযোগ কৰিবলৈ একেলগে লিখিবলৈ আমি ডেট বুলি এটা শব্দ ব্যৱহাৰ কৰিছোঁ হয় নাই সো এনেকুৱা ধৰণৰ বহুতখিনি নিয়ম নীতি আছে যোনটো নেকি আমি পঢ়িম কিন্তু প্ৰথমতে আমি এটা কথা বুজি লওঁ আৰু এই কথাটো কি হয় চোৱা আমি এই প্ৰথমটো যোনটো বাক্য যোনটো নেকি আমি ডাইৰেক্ট স্পিচত আছে কৈছোঁ ইয়াক আমি এতিয়া কাটি মেলি পষ্টমৰ্টম কৰি লওঁ ইয়াৰ যে এই বাক্যটোৰ ভিতৰত কি কি বস্তু আছে সেইবোৰক আমি চিনি পাই লওঁ হয় নাই যিকোনো বস্তু এটা চিনি পাই ল'লে মানে আমাৰ কাৰণে কি হৈ যায় সহজ হৈ যায় বস্তুটো সো এইকাৰণে আমি প্ৰথমতে চিনি পাই লওঁ ৰাম এই বাক্যটোত ৰাম যোনটো আছে এই ৰামে এজন স্পিকাৰ বক্তাজন হয় ৰামক কওঁ আমি স্পিকাৰ আৰু ৰামৰ পাছত যোনটো ভাৰ্ব আছে যোনটো শব্দ আছে ইয়াক আমি কওঁ ৰিপৰ্টিং ভাৰ্ব ঠিক আছে ইয়াক আমি কওঁ ৰিপৰ্টিং ভাৰ্ব আৰু এইটো যোনটো কমা ইনভাৰ্টেড কমাবোৰৰ ভিতৰত যোনটো বাক্য আছে এই বস্তুটো ইয়াক আমি কওঁ ৰিপৰ্টেড স্পিচ বুলি কওঁ সো যিজন মানুহজনে যিজন বক্তাজনে ক'লে তাক আমি কি বুলি কৈছোঁ স্পিকাৰ বুলি হয়নে তাৰপৰা স্পিকাৰৰ পাছত যোনটো শব্দ আছে যোনটো ভাৰ্ব আছে এই ভাৰ্বটোক আমি কি বুলি কৈছোঁ ৰিপৰ্টিং ভাৰ্ব আৰু ইনভাৰ্টেড কমাটোৰ ভিতৰত যোনটো বাক্য আছে ইয়াক আমি কৈছোঁ ৰিপৰ্টেড স্পিচ ক্লিয়াৰ হৈছে তো আমি এই শব্দটো গোটেই কাটি মেলি চালোঁ যে কাক কি বুলি কওঁ এইটো ৰিপৰ্টিং ভাৰ্ব আৰু ৰিপৰ্টেড স্পিচ শব্দটো ভালকৈ মন কৰা আৰু কাক কওঁ সেইটো মন কৰা কাৰণ যেতিয়া আমি ইয়াৰ নিয়মবোৰ পঢ়িম যে ডাইৰেক্টৰ পৰা ইনডাইৰেক্টলৈ নিয়া সময়ত কি নিয়ম লাগে সেই নিয়মবোৰ পঢ়া সময়ত এই দুটা শব্দটো আমি বাৰে বাৰে ব্যৱহাৰ কৰিম ঠিক আছে ওকে নাও rules for changing direct speech into indirect speech মানে আমি বিধিবোৰ পঢ়িম নিয়ম নীতিবোৰ পঢ়িম যে ডাইৰেক্টৰ পৰা ইনডাইৰেক্টলৈ আমি কেনেকৈ যিকোনো এটা বাক্যক কনভাৰ্ট কৰিব পাৰোঁ কেনেকৈ অনুবাদ কৰিব পাৰোঁ ডাইৰেক্টৰ পৰা ইনডাইৰেক্টলৈ সেইবোৰ আমি পঢ়িম ইয়াত মই গোটেইখিনি ৰুলছবোৰক মই 7টা বা 8টা ভাগত ভাগ কৰিছোঁ ঠিক আছে আমি 7-8টা মান ৰুলছ পঢ়িব লাগিব আমি 7-8টা মান নিয়ম পঢ়িম য'ত নেকি আমি কমপ্লিটলি জানি যাম এই নিয়মখিনিত গোটেইখিনি টিপছ আৰু ট্ৰিক্স যিমান কথা আছে সেই গোটেইবোৰ মই বুজাবলৈ চেষ্টা কৰিম তো সেইকাৰণে এই 7টা বা 8টা নিয়মটোক আমি একদম ভালকৈ মুখস্থ কৰি মেলি ডেইলি ৰিভাইজ কৰিব লাগিব ঠিক আছে
আমি যি কি নহওক আমি প্ৰথমটো নিয়মটো লৈ যাওঁ আমাৰ প্ৰথম নিয়মটোৱে কি কৈছে চোৱা if the reporting verb is in present ইয়াত মই কৈছিলোঁ নহয় এই reporting verb শব্দটো মই বাৰে বাৰে ব্যৱহাৰ কৰিম if the reporting verb is in the present is in the present or future tense the verb in the reported speech is not changed at all এইটোৱে হ'ল আমাৰ প্ৰথম নিয়মটো আমাৰ এক নম্বৰ নিয়মটো হৈছে if the reporting verb is in the present or future tense the verb in the reported speech is not changed at all so প্ৰথমতে মই ইয়াত যোনটো উদাহৰণ দি ৰাখিছোঁ বাক্যৰ সেই গোটেইবোৰ বাক্যত আমি ৰিপৰ্টিং ভাৰ্বটো কোনটো হয় এইটো প্ৰথমতে বিচাৰি উলিয়াই লওঁ এই কেছটোত এই প্ৰথমটো বাক্যটোত ৰিপৰ্টিং ভাৰ্বটো হৈছে says দ্বিতীয়টোৰটো হৈছে says আৰু দ্বিতীয়টোৰটো আমি এতিয়া ডিসকাস নকৰোঁ এই সেকেন্ড বাক্যটোৰটো হৈছে say ঠিক আছে will say এইটো হৈছে আমাৰ ৰিপৰ্টিং ভাৰ্ব এইটো বিচাৰি পালো এইবোৰ কো আমি ৰিপৰ্টিং ভাৰ্ব তাৰ পাছতে ৰিপৰ্টেড স্পিচটো কোনটো হয় ৰিপৰ্টেড স্পিচটো হৈছে এইটো there is no ink in the ink pot dinner is ready ঠিক আছে হেতু হল ৰিপৰ্টেড স্পিচ এতিয়া আমি নিয়মটো পঢ়ি বুজিলো if the reporting verb is in present or future tense মানে কি কৈছে এই বাক্যটোত যদি আমাৰ ৰিপৰ্টিং ভাৰ্বটো প্ৰেজেন্ট টেন্স বা ফিউচাৰ টেন্সত যদি থাকে আমি ইয়াত দেখিছো প্ৰথমটো বাক্য says এই saysটো আমাৰ প্ৰেজেন্ট টেন্সত আছে আৰু will শব্দটো দেখাৰ লগে লগে আমি কি বুলি ক'ব পাৰো যে will say মানে হৈছে ফিউচাৰ টেন্সত আছে ঠিক আছে তো যেতিয়া আমাৰ ৰিপৰ্টিং ভাৰ্বটো প্ৰেজেন্ট টেন্স বা ফিউচাৰ টেন্সত থাকে তেতিয়া বুলে the verb in the reported speech is not changed at all এতিয়া কি কৈছে যে আমাৰ ৰিপৰ্টেড স্পিচত মানে ইনভাৰ্টেড কমাটোৰ ভিতৰত যোনটো বাক্য আছে এই বাক্যটোৰ ভাৰ্বটো কেতিয়াও চেঞ্জ নহয় বুলে মানে ভাৰ্বটো যদি প্ৰেজেন্ট টেন্সত থাকে হি প্ৰেজেন্ট টেন্সতে থাকিব ফিউচাৰ টেন্সত যদি থাকে ফিউচাৰ টেন্সতে থাকিব পাষ্ট টেন্সত যদি থাকে হি পাষ্ট টেন্সতে ভাৰ্বটো থাকিব ঠিক আছে হেতু হল আমাৰ প্ৰথমটো নিয়ম এই নিয়মটো প্ৰথমতে ভালকে বুজাৰ আগতে আমি আৰু এটা কথা জানি ল'ব লাগে আৰু এই কথাটো কি হয় চোৱা ইয়াত অলপ মন কৰা এই কথাটো এটা নিয়ম হিচাপে বুজি ৰাখিবা যেতিয়া আমি যিকোনো এটা বাক্যক ডাইৰেক্ট স্পিচৰ পৰা ইনডাইৰেক্ট স্পিচলৈ যেতিয়া অনুবাদ কৰো কনভাৰ্ট যেতিয়া কৰো তেতিয়া ম্যাক্সিমাম কেছত আমি কি কৰো আমাৰ যোনটো ডাইৰেক্ট স্পিচ আছে তাত যোনটো ৰিপৰ্টেড স্পিচ থাকে এই ৰিপৰ্টেড স্পিচটো সদায় ম্যাক্সিমাম কেছত প্ৰেজেন্ট টেন্সত দিয়া থাকিব যোনটো তাত ভাৰ্ব থাকিব নহয় এই ৰিপৰ্টেড স্পিচ এই পাৰ্টটো ম্যাক্সিমাম কেছত প্ৰেজেন্ট টেন্সত থাকিব আৰু এই প্ৰেজেন্ট টেন্সটো আমি ইনডাইৰেক্ট স্পিচত ম্যাক্সিমাম কেছত আমি পাষ্ট টেন্সলৈ অনুবাদ কৰো মানে অৰ্থাৎ মই কি ক'ব বিচাৰিছো যে যোনটো ৰিপৰ্টেড স্পিচ আছে তাত যোনটো ভাৰ্ব আছে এই ভাৰ্বটো যদি প্ৰেজেন্ট টেন্সত থাকে হি ম্যাক্সিমাম কেছত ইনডাইৰেক্ট স্পিচত কি হ'ব পাষ্ট টেনলৈ চেঞ্জ হৈ যাব পাষ্ট টেনলৈ অনুবাদ কৰিব লাগিব আমি ঠিক আছে এই কথাটো ভালকে মনত থবা আমি ম্যাক্সিমাম কেছত কি কৰো ডাইৰেক্ট স্পিচৰ পৰা ইনডাইৰেক্ট স্পিচলৈ যিকোনো এটা বাক্যক অনুবাদ কৰা সময়ত আমি ৰিপৰ্টেড স্পিচৰ ভাৰ্বটো প্ৰেজেন্ট টেন্সৰ পৰা পাষ্ট টেন্সলৈহে অনুবাদ কৰো ঠিক আছে সেই কাৰণে এতিয়া আকৌ আমি প্ৰথমটো নিয়মটো আকৌ এবাৰ বুজিলো তো প্ৰথমটো নিয়মটোৱে কি ক'লে যিকোনো এটা বাক্যত যদি আমাৰ ৰিপৰ্টিং ভাৰ্বটো মানে এই বক্তাজনৰ পাছত যোনটো ভাৰ্ব থাকে ৰিপৰ্টিং ভাৰ্ব এই ভাৰ্বটো যদি প্ৰেজেন্ট টেন্স বা ফিউচাৰ টেন্সত যদি থাকে তেন্তে আমাৰ যোনটো ৰিপৰ্টেড স্পিচ হয় ইয়াৰ যোনটো ভাৰ্ব থাকে এই ভাৰ্বটোৰ টেন্সটো কেতিয়াও চেঞ্জ নহয় বোলে প্ৰেজেন্ট টেন্স হলে প্ৰেজেন্ট টেন্স হৈ থাকিব পাষ্ট টেন্স হলে পাষ্ট টেন্স হৈ থাকিব আৰু ফিউচাৰ টেন্স হলে ফিউচাৰ টেন্স হৈ থাকিব ঠিক আছে এতিয়া আমি উদাহৰণবোৰ ভালকে কৰো sorry আমি এটা প্ৰথমটো সেন্টেন্সটো চাও Tom says there is ink in the ink pot
এই শব্দ এই বাক্যটো আমাৰ ডাইৰেক্ট স্পিচত আছে ইয়াক আমি ইনডাইৰেক্টলৈ অনুবাদ কৰিব লাগে মই তলত কৰি দিছো Tom says that there is no ink in the ink pot মানে আমি ইয়াত প্ৰথমটো নিয়মটো ব্যৱহাৰ কৰিছো প্ৰথমটো নিয়মটো কেলে ব্যৱহাৰ কৰিছো কাৰণ ইয়াত যোনটো ৰিপৰ্টিং ভাৰ্ব আছে এই ৰিপৰ্টিং ভাৰ্বটো আমাৰ প্ৰেজেন্ট টেন্সত আছে একাৰণে প্ৰেজেন্ট টেন্সত থকাৰ কাৰণে ৰিপৰ্টেড স্পিচত যোনটো টেন্স থাকে ইয়াতটো প্ৰেজেন্ট টেন্স there is no ink in the ink pot এটো প্ৰেজেন্ট টেন্সত আছে সো যিহেতু আমাৰ ৰিপৰ্টিং ভাৰ্বটো প্ৰেজেন্ট টেন্সত আছে সেই কাৰণে আমাৰ ৰিপৰ্টেড স্পিচত যোনটো ভাৰ্ব আছে এই ভাৰ্বটোত একো চেঞ্জ নাহিব সো এই কাৰণে মই ডাইৰেক্টলি কি কৰিছো Tom says that there is no ink in the ink pot বুলি লিখি দিছো আৰু এইটোৱে হ'ল আমাৰ ইনডাইৰেক্ট স্পিচ ঠিক আছে নে বুজি পালা ভালকে সো ইয়াত চোৱা এতিয়া এই দুটা পাৰ্টটো বাইকৰ যোনটো দুটা পাৰ্ট এইটো এটা আৰু ৰিপৰ্টেড স্পিচটো এই দুটা পাৰ্টটো মই ইনডাইৰেক্ট স্পিচত কি কৰিছো এটা শব্দ ব্যৱহাৰ কৰি সংযোগ কৰিছো কম্বাইন কৰি দিলো Tom says that এই that শব্দটো ব্যৱহাৰ কৰি মেলি মই এই দুটা বাক্যটো সংযোগ কৰালো হয়নে সো হেতু আমি মন কৰিব লাগে তাৰ পিছতে ইনডাইৰেক্ট স্পিচত বাক্য লিখা সময়ত সদায় আমি ফুল ষ্টপেৰে লিখি খতম কৰিছো তলত ঠিক আছে এই ওপৰটো নিচিনা নহয় যে আকৌ ইনভাৰ্টেড কমাস লগাই মেলি মই আকৌ খতম কৰিব লাগে তেনেকে নহয় এনেকে হলে ভুল হৈ যাব এনিৱে দ্বিতীয়টো সেন্টেন্সটো চাও Ashok will say dinner is ready এই বাক্যটোত আমাৰ যোনটো ৰিপৰ্টিং ভাৰ্ব আছে এই ৰিপৰ্টিং ভাৰ্বটো কি হৈছে ফিউচাৰ টেন্সত আছে কাৰণ will say বুলি আছে যে সো will say বুলি থকাৰ কাৰণে আমি গম পাই গলো যে হি এটা ফিউচাৰ টেন্সত আছে সো ৰিপৰ্টিং ভাৰ্বটো যিহেতু ফিউচাৰ টেন্সত আছে সো এইবাৰো কি হ'ব ইয়াত চোৱা প্ৰেজেন্ট অৰ ফিউচাৰ বুলি কৈছিলো ফিউচাৰ টেন্সত যদি থাকে তেতিয়াও ৰিপৰ্টেড স্পিচৰ ভাৰ্বত একো চেঞ্জ নাহিব সো Ashok will say dinner is ready Ashok will say that dinner is ready simply মই দুটা বাক্যটো জয়েন কৰি দিলো that শব্দটো ব্যৱহাৰ কৰিলো ক্লিয়াৰ হ'ল নে এইটোই আছিল আমাৰ প্ৰথম নিয়ম ওকে না ক্লিয়াৰ হৈছে সবৰে ওকে এটা আমি নেক্সট নিয়মটো লৈ যাও এটা সেকেন্ড নিয়মটো কি কৈছে শুনা if the এইটো আমাৰ সেকেন্ড নিয়মটো rule number 2 if the reporting verb is in the past tense এইবাৰ আমাৰ যোনটো ৰিপৰ্টিং ভাৰ্ব এইবাৰ বুলে past tenseত যদি থাকে অথনিটো কি আছিল অথনিটো প্ৰেজেন্ট টেন্স বা ফিউচাৰ টেন্সত আছিল কিন্তু এইবাৰ বুলে আমাৰ ৰিপৰ্টিং ভাৰ্বটো past tenseত আছে তেতিয়া the verb in the reported speech is also changed to the past tense মানে কি কৈছে দ্বিতীয়টো ৰুলটোৱে সেকেন্ড ৰুলটোৱে আমাক কৈছে যে আমাৰ যদি ৰিপৰ্টিং ভাৰ্বটো past tenseত থাকে মানে ইয়াত যদি মই উদাহৰণ এটা লও এই উদাহৰণটো লোৱা এবাৰ ইয়াত যোনটো ৰিপৰ্টিং ভাৰ্ব এই সেইটো আমাৰ ৰিপৰ্টিং ভাৰ্ব হয় নে হয় এতিয়া কি কৈছে যে আমাৰ যদি ৰিপৰ্টিং ভাৰ্বটো past tenseত যদি থাকে এইটো past tenseত আছে past tenseত যদি থাকে তেন্তে যোনটো আমাৰ ৰিপৰ্টেড স্পিচ আছে কমলা works very hard ইয়াৰ যোনটো ভাৰ্ব আছে হি যদি প্ৰেজেন্ট টেন্সতো যদি থাকে ইয়াক আমি past tenseলৈ অনুবাদ কৰিম ঠিক আছে কি কলো মই যদি আমাৰ ৰিপৰ্টিং ভাৰ্বটো past tenseত থাকে তেন্তে আমি ৰিপৰ্টেড স্পিচৰ যোনটো ভাৰ্ব বা ৰিপৰ্টেড স্পিচৰ যোনটো বাক্য আছে সেই বাক্যটোকো আমি past tenseত লিখিম ক্লিয়াৰ হৈছে নে সো সেকেন্ড ৰুলটো এটো if the reporting verb is in the past tense the verb in the reported speech is also changed to the past tense ঠিক আছে এই নিয়মটো মই ভাবু আমাৰ যোনটো ভয়েস narration indirect speech আৰু direct speechৰ সবতছে বেছি ইম্পৰ্টেন্ট নিয়ম হয় এটো কেলে বিকজ এই নিয়মটোৰ বহুতখিনি সৰু কথা জানিবলগীয়া বহুত কথা আছে আমাৰ ওকে বহুতখিনি নিয়ম আমি জানিব লাগিব ইয়াত এনিৱে সো মই একানে ইয়াক ভাবু হি এটা প্ৰিন্সিপল নিয়ম হয় মেইন নিয়ম এটা হয় একদম মুখিয়াটো আৰু হি নেৰেশনৰ ডাইৰেক্ট আৰু ইনডাইৰেক্ট স্পিচৰ তো দ্বিতীয়টো ৰুলটো আমি বুজিলো নে যেতিয়া আমাৰ ৰিপৰ্টিং ভাৰ্বটো past tenseত থাকিব তেতিয়া আমাৰ যোনটো ৰিপৰ্টেড স্পিচৰ যোনটো ভাৰ্ব থাকে বা ৰিপৰ্টেড স্পিচটোকো আমি
past tenseত লিখিব লাগিব ক্লিয়াৰ একদম বঢ়িয়াকে ঠিক আছে এতিয়া কি হল বস্তুটো এতিয়া বস্তুটো এটো হল ইয়াৰ নিয়মতে এই দ্বিতীয়টো নিয়মটোতে আমাৰ সৰু সৰু নিয়ম এগাল আছে 6-7টা মান আছে এটো মনত ৰাখিব লাগিব এটো কেনেকে মনত ৰাখিব লাগে চোৱা এতিয়া কি হয় কিছুমান বাক্যত ঠিক আছে এটোটো আমি মানিছো যে আমাৰ ৰিপৰ্টিং ভাৰ্বটো past tenseত থাকিব যেনে ইয়াত ধৰিছো পিঙ্কি সেড বুলি কৈছে ইয়াতটো ৰিপৰ্টিং ভাৰ্বটো আমাৰ past tenseত আছে কিন্তু যোনটো আমাৰ ৰিপৰ্টেড স্পিচ আছে ইয়াত চোৱা কমলা works very hard Kamala works very hard. এইটো আমাৰ verb to present tense ত আছে verb 1 বুলি কৈছো আমি ইয়া present tense ত আছে নে সো হেকাৰণে আমি এই বাক্যটো simple present tense ত আছে বুলি ক'ব লাগিব মই হেকাৰণে কৈছিলো যে আমি tense নজনাকে এই বস্তুটো বুজিবলৈ চেষ্টাই কৰিব না লাগে একদম শাস্ত্ৰৰ কাৰণে বহুত বেছি হানিকাৰক বুজিছানে যদি tense নজনাকে এই লেকচাৰটো যদি চাই আছা তো একাৰণে এতিয়াও টাইম আছে ভিডিওটো বাদ দিয়া গৈ মেলি tense শিকিলো আগে Anyway, Kamala works very hard. So, এই sentence-টো simple present tense ত আছে কাৰণ মই tense জানো হেকাৰণে মই ক'ব পাৰিছো সো ইয়াত মই কি দেখিলো although আমাৰ reporting verb to past tense ত আছে কিন্তু আমাৰ যোনটো reported speech এটো কেতিয়াবা আমাৰ present tense তো থাকিব পাৰে কেতিয়াবা আমাৰ present continuous tense তো থাকিব পাৰে কেতিয়াবা present perfect tense তো থাকিব পাৰে কেতিয়াবা simple past তো থাকিব পাৰে এনেকুৱা সময়ত আমি কি কৰিব লাগিব এই নিয়মটোই আমাক কৈ দিব কাৰণ দ্বিতীয়টো ৰুলটোই আমাক কি কৈছে দ্বিতীয় ৰুলটোই আমাক কৈছে যে যদি ৰিপৰ্টিং ভাৰ্বটো past tense হয় তেন্তে তোৰ যোনটো ৰিপৰ্টেড স্পিচত বাক্য আছে এই বাক্যটোকো past tense লৈ অনুবাদ কৰিব লাগিব বুলি কৈছে হয় নাই হেইটোই হয় নিয়মটো সো হেকাৰণে আমি এই নিয়মটোক সৰু সৰু টুকুৰাকে ভাগ কৰিছো এতিয়া চোৱা যদি এই গোটেইখিনি ফৰ্মুলাটো অকল আমাৰ ৰিপৰ্টেড স্পিচৰ কাৰণে হয় দেই ৰিপৰ্টেড স্পিচ যোনটো এই ইনভাৰ্টেড কমা উল্টা কমাটোৰ ভিতৰত যোনটো আমাৰ বাক্য থাকিব হেইবোৰৰ কাৰণে হয় আমি প্ৰথমতে এই নিয়মটো মানিবই লাগিব যে আমাৰ ৰিপৰ্টিং ভাৰ্বটো past tenseত আছে নাই হেতু চাই লবই লাগিব এনিৱে যদি আমাৰ ৰিপৰ্টেড স্পিচটো এই ইনভাৰ্টেড কমাছৰ ভিতৰত থকা বাক্যটো যদি সিম্পল প্ৰেজেন্ট টেন্সত যদি থাকে তেন্তে আমি তাক সদায় সিম্পল past tense লৈ অনুবাদ কৰিব লাগে ঠিক আছে কাৰণ আমাৰ সেকেন্ড নিয়মটোৱে কি কৈছে যে past tense লৈ অনুবাদ কৰিব লাগে কৈছে নহয় হেকাৰণে যদি বাক্যটো সিম্পল প্ৰেজেন্ট টেন্সত থাকে তেতিয়া হলে তাক আমি সদায় সিম্পল past লৈ অনুবাদ কৰিব লাগে সেকেন্ডটো চোৱা যদি বাক্যটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত থাকে তেন্তে আমি তাক past কন্টিনিউয়াস টেন্সত অনুবাদ কৰিব লাগে এক দুইবাৰ ভালকে পঢ়ি লবা এটো মনত থাকিয়ে যাব আৰু যদি প্ৰেজেন্ট পারফেক্ট টেন্সত যদি থাকে তাক আমি past পারফেক্ট টেন্সলৈ অনুবাদ কৰিব লাগিব আৰু যদি সিম্পল past কেতিয়াবা past টেন্সতো থাকিব পাৰে বাক্যটো তো সিম্পল pastত যদি থাকে তা আমি past পারফেক্ট টেন্সলৈ অনুবাদ কৰিব লাগিব আৰু past কন্টিনিউয়াস টেন্সত যদি থাকে তাক আমি past পারফেক্ট কন্টিনিউয়াস টেন্সলৈ অনুবাদ কৰিব লাগিব তাৰ পিছত যদি আমি বাক্যটোত মে বা মাইট যদি দেখো মেটোক আমি ইনডাইৰেক্ট স্পিচত মাইট বুলি লিখিব লাগিব মেটোক আমি মাইট বুলি লিখিব লাগিব আৰু কেনটোক আমি কুড বুলি লিখিব লাগিব সেলটোক আমি শুড বুলি লিখিব লাগিব উইলটোক আমি উড বুলি লিখিব লাগিব ওকে সো এইটো আছিল আমাৰ সেকেন্ড নিয়ম আৰু সেকেন্ড নিয়মটোৰ এটা ব্যৱহাৰটো আমি চাই লওঁ প্ৰথমতে আমি সিম্পল প্ৰেজেন্ট টেন্সটো চাওঁ ইয়াত চোৱা যোনটো নেকি আমি অলপ আগত কৰিলো আকৌ এবাৰ মই ধুনিয়াকে বুজাই দিছো চোৱা এইয়া স্লাইডটো গুছি গল এটো মই মুছি দিও ওকে সিম্পল প্ৰেজেন্ট টেন্স তো মই কি কৈছিলো সিম্পল past লৈ অনুবাদ হ'ব কৈছিলো নহয় এই নিয়মটো কেতিয়া ভ্যালিড হ'ব এই নিয়মটো তেতিয়া ভ্যালিড হ'ব যেতিয়া আমাৰ ৰিপৰ্টিং ভাৰ্বটো past টেন্সত থাকিব সো আমি সবতছে আগত past টেন্সৰ আছে নাই ৰিপৰ্টিং ভাৰ্বটো হেতু চাই লও সেট এটো আমাৰ past টেন্সত আছে আমি গম পাই গলো এটো আমাৰ past টেন্সত আছে ওকে এতিয়া আমি সেকেন্ড নিয়মটো মানিব পাৰো সেকেন্ড নিয়মটো মানিবলৈ এটো মই চালু Kamala works very hard Kamala to হৈ গল আমাৰ সাবজেক্ট works to হৈ গল আমাৰ verb যোনটো প্ৰেজেন্ট টেন্সত আছে যাক আমি verb 1 বুলিও কও বাকি তো আমি অবজেক্ট বুলি কও এইবোৰ আমি টেন্সত পঢ়িব লগিয়া কথা
দেই তো সেইকাৰণে আমি গম পাই গ'লো যে বাক্যটো সিম্পল প্ৰেজেন্ট টেন্সত আছে সো সিম্পল প্ৰেজেন্ট টেন্সত থাকিলে ইয়াক যেতিয়া মই ইনডাইৰেক্ট স্পিচলৈ অনুবাদ কৰিম তেতিয়া সিম্পল পাষ্টলৈ কৰিব লাগিব তেতিয়া সিম্পলি মই কি লিখিম পিংকি said that লিখাৰ পাছত কমলা worked very hard বুলি লিখিব লাগিব সো এই workটো কি হৈ গ'ল worked হৈ গ'ল এটা workটো কি হয় verb to হয় আৰু সিম্পল পাষ্টত আমি কি বুলি জানো verb to হৈ যায় verb to হেতু আমি জানো হয় নাই সো পিংকি said that Kamla worked very hard যিসকলে টেন্স না জানে হিহতে বহুত টান পাইছে সাগে মই হেকানে বাৰে বাৰে কৈ আছো টেন্স নসুৱাকে এই ভিডিওটো স্বাস্থ্যৰ কাৰণে বহুত বেছি হানিকাৰক সো এনেকুৱা ধৰণে আমি সিম্পল প্ৰেজেন্ট টেন্সত যদি থাকে ইন ৰিপৰ্টেড স্পিচটো আমি এনে ধৰণে অনুবাদ কৰিব লাগিব নেক্সট চাও এতিয়া এইবাৰ বুলে প্ৰেজেন্ট কন্টিনিউয়াছত থাকিলে কি হ'ব প্ৰেজেন্ট কন্টিনিউয়াছত থাকিলে আমি জানো পাষ্ট কন্টিনিউয়াছলৈ অনুবাদ হ'ব লাগে সো প্ৰথমটো ডাইৰেক্ট স্পিচত আছে he said Anand is working hard so এইবাৰো reporting verb যোনটো আছে এটো past tense ত আছে so হেকানে আমি দ্বিতীয়টো নিয়মটো মানিব লাগিব so হেকানে Anand is working hard এটো আছে present continuous tense ত so আমি indirect speech ত আমি কি কৰিব লাগিব এটো আমাৰ indirect speech ত আমি ইয়াক past continuous লৈ অনুবাদ কৰিম he said that Anand was working hard so ইয়াক আমি past continuous লৈ অনুবাদ কৰি দিলো এনে ধৰণে আমি কনভাৰ্ট কৰিম ঠিক আছে থাৰ্ড টু চাও আমি থাৰ্ড টু আছিলে প্ৰেজেন্ট পাৰফেক্টত যদি থাকে তেন্তে আমি ইয়াক আমি past perfectত অনুবাদ কৰিব লাগিব এই প্ৰথমটো হল আমাৰ ডাইৰেক্ট স্পিচত চোৱা পিটাৰ said Bali has done his work এইবাৰো চোৱা এইটো past tenseত আছে reporting verb to so এখানে আমি দ্বিতীয়টো নিয়মটো আকৌ মানি চলিব পাৰো Bali has done his work so এইটো present perfect আছে so ইয়াক আমি past perfect লৈ অনুবাদ কৰিম Peter said that Bali had done his work ইমান সিম্পল মানে জাস্ট আমি চিনি পাব জানিব লাগে যে present perfectত যিকোনো এটা বাক্য আছে বুলি আমি কেনেকে গম পাও হেতু আমি জানিব লাগে আৰু আমি জাস্ট সিম্পলি মনত থব লাগে past perfect লৈ অনুবাদ কৰিব লাগে বুলি হয় নাই ঠিক আছে যিসকলে টেন্স জানে হিহঁতৰ কাৰণে বহুত বঢ়িয়া লাগিছে এনিৱে এতিয়া যদি সিম্পল পাষ্টত থাকে আমি তাক past perfect লৈ অনুবাদ কৰিব লাগে Bali said Raman returned at noon এটো আমাৰ সিম্পল past tenseত আছে সো ইয়াক আমি past perfect লৈ অনুবাদ কৰিব লাগে Bali said that Raman had returned at noon সো এটো হৈ গল past perfect মই অলপ স্পিডত যাও এইবোৰ কাৰণ আমাৰ ইজি বস্তু টেন্সৰ কথা past continuousত যদি থাকে সোৱা all the boys were singing এটো আছে আমাৰ past continuousত থাকিলে আমি past perfect continuous লৈ অনুবাদ কৰো Jack said that all the boys had been singing তো এটো হৈ গল আমাৰ past perfect continuous বহুত সিম্পল এনিৱে এতিয়া যদি মে থাকে আমি might লৈ অনুবাদ কৰিব লাগিব বুলি কৈছিলো মে যদি থাকে might লৈ এতিয়া সোৱা প্ৰথমতে এইটো চিনি পাব লাগে এইটো past tenseত আছে আমাৰ past tenseত থকাৰ কাৰণে আমি সেকেন্ড নিয়মটো মানি চলিব পাৰো ইয়াতো he said the boy may pass এনেকে যদি থাকে তো আমি ইনডাইৰেক্ট স্পিচত কি লিখিব লাগিব সোৱা he said that the boy might pass মানে সিম্পলি আমি may to কি কৰিম might বুলি লিখি দিম ইনডাইৰেক্ট স্পিচত ওকে সিমিলাৰলি can যদি থাকে could বুলি লিখি দিম I said I can do the sum I said that I could do the sum বহুত সিম্পল হয় না সো next to swa next to both simple the teacher said to our past tense or ase so he karne Ashok will not pass so it sell ase will ase yat a will ase will to would ole অনুবাদ হৈ যাব the teacher said that Ashok would not pass simply এই বাক্যটোকে লিখি দিছো just মই ইয়াত এই দুটা বাক্যটো সংযোগ কৰিবলৈ date to লিখিলো তাৰ পিছত will to কি হৈ গল would ole অনুবাদ হৈ গল ঠিক আছে বহুত সিম্পল তেনে ধৰণে সেল টু সুডলৈ অনুবাদ হৈ যাব said to past tenseত আছে কাৰণে আমি আকৌ এই নিয়মটো মানি চলিব পাৰো I shall try to help her I said that I should try to help her so এইটো আছিল that's how আমি ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট লৈ অনুবাদ কৰিম এইটো আছিল আমাৰ সেকেন্ড নিয়মৰ অন্ত এইটোৱে আছিল আৰু ভালকে ৰিভাইজ কৰিবা বস্তুটো and I hope বস্তুটো ক্লিয়াৰ হ'ল let's move to the another one so ever rule number 3 to sound rule number 3 to ki koise soa if the reported speech contains some universal or habitual facts then the simple present in the reported speech
is not changed into the corresponding simple past but remains unchanged. Haha. এই নিয়মটো বুজাৰ আগতে এই বস্তুটো এবাৰ মনত পেলোৱাগে এই নিয়মটো মই কি কৈছিলোঁ যে যদি আমাৰ ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত যদি থাকে তেন্তে আমি আমাৰ যোনটো ৰিপৰ্টেড স্পিচত বাক্য আছে এই বাক্যটোৰ সিম্পল প্ৰেজেন্টটো আমাৰ সিম্পল পাষ্টলৈ অনুবাদ হৈ যায়গে হয়নে সিম্পল প্ৰেজেন্টটো কলৈ অনুবাদ হৈ যায় সিম্পল পাষ্টলৈ অনুবাদ হৈ যায় এতিয়া আমি থাৰ্ড নিয়মটোলৈ আহুগে এতিয়া চোৱা কি কলো মই সেকেন্ড নিয়মটো কি কৈছিলে সিম্পল প্ৰেজেন্টটোৱে কি হলে অনুবাদ হৈছে সিম্পল পাষ্ট টেন্সলৈ অনুবাদ হৈছে হয়নে এইটো আছিল আমাৰ সেকেন্ড নিয়মৰ প্ৰথমটো সৰু নিয়মটো হয়নে নহয় হয় ঠিক আছে এতিয়া চোৱা মন দিয়া if the reported speech ঠিক আছে reported speechৰ কথা কৈছে if the reported speech contains some universal or habitual facts এবাৰ কি ক'লে যে আমাৰ যোনটো reported speech ইয়াত বাক্যটো চোৱা এইটো কো আমি reported speech এইটো কো আমি reported speech এবাৰ কি কৈছে যদি আমাৰ reported speechত কোনোবা এটা ইউনিভাৰ্সেল ট্ৰুথ বা হেবিচুৱেল যদি ফেক্ট থাকে মানে যোন কথাটোক নেকি আমি চেঞ্জ কৰিব নোৱাৰো হেইবোৰক আমি ইউনিভাৰ্সেল ফেক্টস বুলি কওঁ হয় নাই যেনে আমি কি ক'ব পাৰো গাখীৰৰ ৰং বগা এটা গাখীৰৰ ৰং কলা বুলি ক'লে হ'ব নাই হ'ব জানো নহব বগলি বগা হ্যাঁ ফায়াৰ বাৰ্নস যদি হাত দিও জ্বলিবই হয় নাই এইবোৰ হল আমাৰ ইউনিভাৰ্সেল ফেক্টস লগতে হেবিচুৱেল ফেক্টস মানে কি হেবিট মানে কি যোনটো নেকি আমি ডেইলি কৰি থাকো যেনে মই হাৰামি মই কিতাপ নপঢ়ো হয় নাই এটো এটা হেবিচুৱেল ফেক্ট হয় হ্যাঁ পঢ়িব দিলে গেম খেলু মোবাইল চাই থাকো এটো এটা হেবিচুৱেল ফেক্ট হয় যেনে আমাৰ উদাহৰণটো the earth move rounds the sun আমাৰ পৃথিৱীটোৱে সূৰ্যৰ চাৰিওফালে ঘূৰি থাকে এটো এটা হেবিচুৱেল ফেক্ট হয় হি সদায় ঘূৰিয়ে থাকে হয়নে সো কি কৈছে যে আমাৰ যদি ৰিপৰ্টেড স্পিচটোত এনেকুৱা ধৰণৰ কথা যোনটো নেকি আমি চেঞ্জ কৰিব নোৱাৰো সবে যোনটো কথা মানো বা হেবিটৰ কথা যোনটো নেকি আমি বাৰে বাৰে কৰি থাকো এনেকুৱা ধৰণৰ কথা যদি ৰিপৰ্টেড স্পিচটোত থাকে তেতিয়া বোলে then the simple present in the reported speech is not changed into the corresponding simple past but remains unchanged এইবাৰ চোৱা ইয়াৰ ৰিপৰ্টিং যোনটো ভাৰ্ব হয় হি পাষ্ট টেন্সৰ আছে আৰু মই কি কৈছিলো যে ৰিপৰ্টিং ভাৰ্বটো যদি পাষ্ট টেন্সত থাকে তেতিয়া হলে ৰিপৰ্টেড স্পিচত যদি সিম্পল প্ৰেজেন্টত আছে বাক্যটো হি সদায় সিম্পল পাষ্টলৈ অনুবাদ হৈ যাব বুলি কৈছিলো হয়নে প্ৰথমটো নিয়ম আছিল আমাৰ কিন্তু এইবাৰ এই তৃতীয় নিয়মটোৱে থাৰ্ড নিয়মটোৱে কি কৈছে অলদো যদিও আমাৰ ৰিপৰ্টেড স্পিচটো পাষ্ট টেন্সত আছে আৰু লগতে ৰিপৰ্টিং ভাৰ্বটো হলে যদিও আমাৰ পাষ্ট টেন্সত আছে আৰু লগতে আমাৰ ৰিপৰ্টেড স্পিচটো সিম্পল প্ৰেজেন্ট টেন্সত আছে হলেও এইবাৰ কি হয় বোলে এই বস্তুটোৱে সিম্পল পাষ্টলৈ অনুবাদ নহব বোলে কেলে কাৰণ এইবাৰ আমাৰ যোনটো ৰিপৰ্টেড স্পিচ এই পাৰ্টটো বাইকৰ এই পাৰ্টবোৰত আমাৰ ইউনিভাৰ্সেল ট্ৰুথ বা হেবিচুৱেল ফেক্টস আছে এনেকুৱা কথা আছে যোনটোক নেকি সবেই মানে আৰু যোনটো নেকি আমাৰ হেবিট হৈ গৈছে আদত যোনটো কওঁ আমি আমাৰ হেবিট হৈ গৈছে যোনটো নেকি আমি বাৰে বাৰে কৰি থাকো এনেকুৱা যদি কথা থাকে তেন্তে বোলে অলদো সেন্টেন্সটো সিম্পল প্ৰেজেন্ট টেন্সত থাকিব যদিও হি সিম্পল পাষ্টলৈ অনুবাদ নহব ঠিক আছে সো ইয়াত চোৱা the teacher said honesty is the best policy so honesty is the best policy etu to eta ki hoy universal truth hoy jontu neki ami manu so eibar swa the teacher said that honesty is the best policy mane ami direct এই ডেট শব্দটো ব্যৱহাৰ কৰিছো আৰু ডাইৰেক্ট লিখি দিছো মানে একো চেঞ্জেস নাই হোৱা
হাল হলনি একো নাই এবাৰ কাৰণ কেলে কাৰণ অনেষ্টি ইজ দ্য বেষ্ট পলিচিটো সবে এটা মানি লোৱা কথা হয় এটা ইউনিভাৰ্চেল ফেক্ট হয় তেনেধৰণে দ্বিতীয়টো চোৱা হি সেড দ্য আৰ্থ মুভছ ৰাউণ্ড দ্য ছান ইয়াতো চোৱা ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত আছে চ' সেইকাৰণে কি হ'ব লাগিছিলে এই ৰিপৰ্টেড স্পীচটো পাষ্ট টেন্সলৈ অনুবাদ হ'ব লাগিছিলে কিন্তু দ্য আৰ্থ মুভ ৰাউণ্ডছ দ্য ছান পৃথিৱীটোৱে সূৰ্যৰ চাৰিওফালে ঘূৰে এইটো এটা হেবিচুৱেল কথা হয় সদায় সি ঘূৰে সঁচাকৈ ঘূৰে হয় নাই এটা ইউনিভাৰ্চেল কথা হয় চ' সেইকাৰণে এইবাৰ কি হ'ল হি ছেইড ডেট দ্য আৰ্থ মুভছ ৰাউণ্ড দ্য ছান আমি চিম্পলি এই দুটা বাক্যটোক সংযোগ কৰাই দিছোঁ ডেট শব্দটো ব্যৱহাৰ কৰি হি ছেইড ডেট দ্য আৰ্থ মুভছ ৰাউণ্ড দ্য ছান চ' এনেধৰণে সেইকাৰণে আমি তৃতীয় নিয়মটোক জানিবলৈ আমি দ্বিতীয় নিয়মটো প্ৰথমতে জানি ল'বই লাগিব আৰু দ্বিতীয় নিয়মটো জনাৰ পাছত আমি এই থাৰ্ড নিয়মটো জানিব লাগিব কাৰণ কেতিয়াবা আমি ভুল কৰি দিম কেতিয়াবা আমি অনেষ্টি ইজ দ্য বেষ্ট পলিচি বুলি দি দিব দ্য আৰ্থ মুভছ ৰাউণ্ড দ্য ছান বুলি দি দিব তেতিয়া আমি এই বস্তুটো যদি থাৰ্ড নিয়মটো যদি নপঢ়াকৈ যাওঁ তেতিয়া আমি কি বুলি ভাবিম যে এইটো চিম্পল প্ৰেজেণ্ট টেন্সত আছে চ' আমি চিম্পল পাষ্টলৈ অনুবাদ কৰি দিব লাগিব বুলি আমি কৰি পেলাম যোনটো নেকি আমাৰ ভুল হৈ যাব ঠিক আছে আই হোপ বস্তুটো বহুত ভালকৈ ক্লিয়াৰ হ'ল চ' সেইটো আছিলে আমাৰ থাৰ্ড নিয়ম ইয়াৰ পাছত আমি যোনটো নেক্সট ভিডিঅ' আহিব তাত আমি 4th 5th 6th 7th 8th আমি গোটেইখিনি নিয়মবোৰ চাম থেংক ইউ ছ' মাছ এভৰিৱান এই গোটেইখিনি বস্তুটো ৰিভাইজ কৰা ভালকৈ বেলেগ নেক্সট ভিডিঅ'টো অহালৈকে চ' এই বস্তুবোৰ ৰিভাইজ কৰা থেংক ইউ এণ্ড হোপ টু চি ইউ ইন দ্য নেক্সট ভিডিঅ' আকৌ লগ পাম বাই বাই